নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ হাল বতলিৰ পৰা আপোনালোকৰ কাৰণে আজিৰ এই ধামাকা ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ। তো আপোনালোকে চাই থাকক আৰু ঘোঁৰাক চিন্তি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ হৈ গৈ আছে। তো আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ মোৰ এই ধামাকা ভিডিঅ'টো। আৰু কি হ'ব গৈ আছে, কি দেখাব গৈ আছোঁ আপোনালোকে তো ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি গম পাব যে এটা ধামাকা ভিডিঅ' আপোনালোকৰ কাৰণে মই লৈ আহিবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে চাই কেনে পালে জনাব নাপাহৰিব। আমি আহি অলপ বাঁহ এজোপা তল পালোহি। তাকে আজি অলপ গৰম হৈছে, সেইটো কাৰণে বাঁহ এজোপা তলতে আমি ৰখি লৈছোঁ। এইটো তাত ৰখি আছে, মই ইয়াতে অলপ ৰখি লৈছোঁ বাঁহ এজোপা তলতে। চাহত গোটেই ৰ'দে ৰ'দ, গছ গছনি আছে মাজে মাজে আপোনালোকক মেইন ভিউটো আপোনালোকক দেখাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি ব্ৰহ্মপুত্ৰৰ কাষ পাইছোঁহি। আপোনালোকৰ মেইন ভিউটো আপোনালোকক দেখাম, চাই থাকিব। ইয়াত পানী বটল লগত লৈ আহিছোঁ খাবলৈ, মানে ইমান দূৰ খোজকাঢ়ি পিয়াহ চিয়াহ লাগিব পাৰে, সেইটো পানী বটল লৈ আহিছোঁ লগত। আৰু বোলে ঘাঁহ অলপ অলপ ওলাইছে, বালি এইবিলাক বালিৰ ওপৰতো ঘাঁহ অলপ অলপ গজিছে আৰু গৰুৱে খাব পৰা কাৰণে। ইয়াত গৰু চৰু চৰাই থাকে এইফালে। এতিয়া এইবিলাক গৰু গোহালি বালিৰ মাজত ব্ৰহ্মপুত্ৰ চাপৰিৰ মাজত। তেতিয়া আমি পাইছোঁ আপোনালোকৰ মেইন ভিউটো দেখাই লওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ফাইনেলি আমি মেইন ভিউ পালোঁহি, ব্ৰহ্মপুত্ৰৰ চাপৰি ভিউটো আপোনালোকে ব্ৰহ্মপুত্ৰ পাই গ'লোঁ। সেই ব্ৰহ্মপুত্ৰ পাৰ, মেইন ব্ৰহ্মপুত্ৰ নহয়, এইটো সুতি পানী বৈ আছে। এতিয়া এইবিলাক দূৰলৈ এইখিনি বালি, এইখিনি বগা বগাকৈ দেখাখিনি পানী, এইখিনি এইফালে বালি আছে, মানে পানী শুকুৱাই নাই। গৰা এবাৰ অলপ গৰা খহিছে বাৰু, পানী হ'লে মানে ইয়াত গৰা খহে। পানীটো শুকোৱা নাই। ইপাৰলৈ যাম বুলি ভাবিছিলোঁ, যাব পৰা নহ'ব, পানীটো শুকোৱা নাই। নহ'লে আমি পানী শুকালে এইটো পাৰলৈ যাওঁগৈ, পানী শুকালে মানে। এতিয়া পানী শুকোৱালে যাব নোৱাৰি, নাও চাও একো নাই। তো আৰু গৰু এজনী ওলালেহি দেখোন দেই, আমাৰ ভিডিঅ'ৰ মাজতে গৰু এজনী ওলালেহি। চাওঁ পানী খাব লাগিছে, খা পানী খা। পানী গৰু ইয়াতে পানী খাইহি গৰমত। আমি অলপ পানীটো কমিলে ইয়াত সাঁতোৰোঁ, কিন্তু এতিয়া পানীটো সিমান কমা নাই, সেইটো কাৰণে সাঁতুৰিব নোৱাৰিম। ক'লৈ যা ইফালে, এইখন নাও এখন আছিলে। গৰুজনী পানী খাই আছে, হোৱাই নাই। যা হ'ব, ইমানকৈ খাব নালাগে, যা। সেইজনী গৰুজনী এতিয়া উঠিব। উঠ যা উঠ। এই উঠিলে এজনী, কিন্তু পাৰিছে কিন্তু দেই, জুচ আছে। এইয়া ভিডিঅ' বনাই আছে এইফালে, আৰু সেইফালে এটা বহি আছে। চাওক না ভিউটো কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাওক। ইমান ধুনীয়া ভিউ, আপোনালোকে আহিব পাৰে ইয়াতে। আপোনালোকক কৈ দিছোঁ, ঢকুৱাখানাৰ ওচৰতে আছে, মাতমৰা বুলি কয় জেগাডোখৰ। মাতমৰা আহিলে আপোনালোকে ইয়াত আহিব পাৰিব। লোকেশ্যনটো মানে ব্ৰহ্মপুত্ৰ চাব পাৰিব মানে আৰামত। ইমান ধুনীয়া ভিউ, পানী বৈ আছে। আৰু কি ক'ম আৰু আপোনালোকক, ক'বলৈ আৰু ভাষা নাই আৰু আপোনালোকক। এতিয়া অলপ লাহে লাহে কৰি অলপ এই ছাঁহতে অলপ জীয়াই লওঁ, ইমান ৰ'দ দিছে মানে। এইফালেদি উঠি অলপ লাহে লাহে কৰি সিহঁতি জীয়াই আছে, মইহে মানে অলপ দেৰি হ'ল অহাটো। মই এতিয়া ছাঁহতে অলপ জীয়াই লওঁ, আপোনালোকে চাই থাকক। ইয়াতে আমি বগৰী দিনত বগৰী খাওঁহি, ইয়াতে পকা বগৰী খাই বহুত ভাল লাগে। বগৰী পকা দিনত আমি আহোঁ ইয়ালৈ বগৰী খাবলৈ। তাৰপিছত আৰু মেইন ভিউটো চাওক, আপোনালোকে দেখালোৱে। এইফালে চাই লওক, এই ৰ'দ দি আছে যে ইমান ভালকৈ অহা নাই, মানে বেক কেমেৰা ভালকৈ আহিছে। তাৰপিছত আমি এতিয়া অলপ হাবিৰ মাজত সোমাম, অলপ আপোনালোকেও দেখাম। মানে টিকনি বোৱা কিবাকিবি আছে, কিন্তু আজি নিবিচাৰোঁ চাগে, ৰ'দটো বেছি। সেইটো কাৰণে অন্য দিনা আহিলে আমি বিচাৰি আপোনালোকক দেখাম বাৰু। আপোনালোকে টিকনি বোৱা খাই নাই, আপোনালোকে কমেণ্ট কৰিব।
যদি খাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু ভিডিঅ'টো কেনে পালে শ্বেয়াৰ এটা কৰি দিব যদি ভাল লাগিলে বেছিকেনে। এতিয়া আমি ইয়াতে অলপ ফটোশ্বুট কৰিম। এইডোখৰ মানে অলপ গৰা নিচিনাকৈ অলপ মাজলৈকে আছে, এইফালে পানী আছে এইফালে পানী আছে, এইডোখৰ অলপ মানে দীঘলীয়াকৈ মাজলৈকে আছে। এইটো মানে এতিয়া ফটোশ্বুট কৰিবলৈ ৰখি আছে, তাকে আমি অলপ ফটোশ্বুট কৰি লওঁ, আপোনালোকে পিছত দেখাই আছোঁ না। ব্ৰহ্মপুত্ৰৰ কহুৱা ইমান ধুনীয়া, এইবিলাক গৰুৱে খাই ভাল পায়, এনেকুৱা ভাল পায়, ভাল পোৱা কহুৱা মানে গৰুৰ কাৰণে প্ৰিয় খাদ্য হৈছে